गोदान आफाद दानायखौ डेम'क्रेटिक हादोराव रावबो होबथानो हाया। आफाद दानानै जोरनायासो बाथ्रा, दादों आरो बायदों बे गोदान बाथ्रा नङा। नाथाय एबसुआ आफाद दानायनि उनाव बायनानै थाङाखै। एबसुनि 50 बोसोर सनाथि मायथाइ फालिनायबो जानानै थांबाय। मोनसे आफाद दैदेननो थाखाय आब्रुथि गोनां, सैसोनाय गोनां आरो बावसोमनायनि गोनांथि दं। एबसुआ जोनोम जाजेननायनिफ्रायनो बावसोमबोनायनि अनजिमाया जोबोद गोबां। एबसु बायदि आफादजों जुजिनो रावहाबो बोलो गैया। बर' हारिनि गेजेराव गोदानै दाजानाय BNSU फरायसा आफादनि सायाव मन्त्रि उरखावगोरा बिथाङा बेबादि बिबुंथि लाखिनायनि गेजेरजों रायजो राजानि गेजेराव गोख्रों मोनसे फिननायखौ होदों। এটা অপ্ৰীতিকৰ পৰিস্থিতি এটা সৃষ্টি হৈছে, এইটোতো হ'ব নালাগিছিলে ঠিকেই, কিন্তু যিহেতু সংগঠনবিলাক জন্ম হৈছে ডেম'ক্ৰেটিক কাণ্ট্ৰিক আমি কাক মানি বাধা দিব পাৰি। কিন্তু কথাটো হ'ল কি, সংগঠনবিলাক জন্ম হয় শেষ হৈ যায়। আপচু কিন্তু এবাৰ জন্ম হ'ল, কিন্তু কোনোদিন শেষ নহ'ল। এতিয়া 50 বছৰ পাৰ হৈ গ'ল, গল্ডেন জুবিলি পাৰ কৰাৰ পিছত 60 বছৰ হ'বলৈ বেছি দিন নাই। কাৰণ এটা সংগঠন জীয়াই থাকিবৰ কাৰণে এটা ডেডিকেশ্যন লাগে, কমিটমেণ্ট লাগে আৰু ছেক্ৰিফাইচ লাগে। আপচুত জন্মৰ পৰা ছেক্ৰিফাইচৰ যিটো মাত্ৰা সমাজত, ই ক'ত বেছি, এইটো কোনেও চেলেঞ্জ কৰিব নোৱাৰে। আৰু নতুন সংগঠনবোৰে নিজক যদি প্ৰমাণ কৰিব নোৱাৰে, মানে যে তেওঁলোকে ছেক্ৰিফাইচো কৰিবলৈ আহিছে, অকল কথা ক'বলৈ নহয় বা কিবা মানে সংগঠনৰ নামত সংগঠন চলাবলৈও নহয়, বা অফিচ কাছাৰী কিবা অফিচ টফিচ বনাই ইয়াত বহি পেলাই সংগঠন চলাই থাকিব, সেইটোও নহয়। সংগঠনবিলাকে নিজকে যদি প্ৰমাণ কৰিব পাৰে যে সমাজৰ কাৰণে তেওঁলোকে ত্যাগ কৰিবৰ কাৰণেও মানে প্ৰস্তুত, ত্যাগো কৰিব পাৰে, কিমান ত্যাগ কৰিব পাৰে। আপচুত ত্যাগৰ কোনো সীমা নাই। আপচুত চেলেঞ্জ কোনেও হ'ব নোৱাৰে। আৰু এই আপচুক মানে কেইজনমান ছাত্ৰসকলে জীয়াই ৰখা নাই, আপচুক জীয়াই ৰাখিছে জনসাধাৰণে। এমুঠি চাউল ধুলি হ'লেও আপচুক মানে প্ৰতিষ্ঠা কৰিছিলে। খোৱা বোৱা শাক চব্জি পাচলিৰ পৰা আৰম্ভ কৰি, আৰু এই আপচুৰ লগত জাতীয় সংগঠনবোৰৰ ইতিহাস জড়িত আছে। তাত হাজাৰ হাজাৰ মানুহ শ্বহীদ হৈ গ'ল। তাৰ আপচুৰ চেলেঞ্জত কোনো সংগঠন সৃষ্টি থাকিব নোৱাৰিব। কালি চিনেমাত মানে জয়ন্ত দেৱনাথক ৰাজপথত বৰ্বৰ হৈ আক্ৰমণ কৰি হয়, এইটো দেখি পেলাই মই যোৱা দেখিছোঁ। হয়, আজি মই DC আৰু SPৰ লগতো কথাটো পাতিলোঁ যে যিটো দোষী ব্যক্তি পুলিচ বিষয়া তাৰ এগেইনষ্টত ব্যৱস্থা একশ্যনটো ল'ব লাগে। তেওঁলোকে অলৰেডি এটা প্ৰিলিমিনাৰী ডিছকাশ্যন মানে কি ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিছে। আৰু পুলিচ বিভাগৰ পৰা এই যি মানে ব্যক্তিয়ে এই ঘটনাটো এই কাণ্ডটো কৰিলে, কি কৰিছিল তদন্তটো ওলাই আহিবই, কিন্তু চকচ নটিচ অলৰেডি SP চাহাবে দিয়া বুলি মোক জনাইছে। অকল এইটো বুলি নহয় যে মানে যিটো তদন্ত কৰা হ'ল, তদন্তৰ পিছত যিটো এইটোতো আৰু লুকাই ৰখাৰ প্ৰশ্ন নাই। ইয়াত ভিজুৱেলি আহিছে, ভিডিঅ'ত আহিছে। তো সি কোনোবাই সাংবাদিকক, ইমান জ্যেষ্ঠ সাংবাদিকক ঠেলা হেঁচা কৰা ময়ো দেখিছোঁ। তাৰে ওপৰত একশ্যন হ'ব লাগে বুলি মই মানে আজি জিলা প্ৰশাসনক খুব ষ্ট্ৰংলি কৈছোঁ। মুখ্যমন্ত্ৰীয়ে আৰক্ষীক অবাধ ক্ষমতা প্ৰদান কৰাৰ বাবে এই ধৰণৰ ঘটনা হ'ল নেকি? নাই, এনেকুৱা ঘটনাবিলাক কোনোবা আৰক্ষীক মানে ক্ষমতা কিয় দিছিলে? এইটোতো মানে ক্ৰিমিনেলবিলাকৰ এগেইনষ্টতহে কাম কৰিবলৈ দিছে। আজিকালি উগ্ৰপন্থী নাই, কিন্তু ক্ৰিমিনেলবিলাকৰ এগেইনষ্টত কিছু পাৱাৰ দিছে। সেইবুলি মিছ ইউজ কৰিবলৈ কাকো ক্ষমতা দিয়া নাই।